নমস্কাৰ বাইদেউসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আহক আপোনালোকৰ দৰমহা বৃদ্ধিৰ বিষয়ে আলোচনা কৰোঁ। অংগনবাড়ী দৰমহা বৃদ্ধি 15,000 বহুত ভাল খবৰ আহিছে আপোনালোকলৈ। অতিকৈ ভাল খবৰ যে অংগনবাড়ীসকলৰ দৰমহা বৃদ্ধিৰ খবৰ কোৱা হৈছে যে প্ৰতি বছৰে 1000 টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত কৰা হৈছে। কেবিনেটৰ সিদ্ধান্ত ঘোষণা কৰা হৈছে। মধ্যপ্ৰদেশ ৰাজ্যত অংগনবাড়ী কৰ্মী মাহিলী দৰমহা 14,000লৈকে বৃদ্ধি কৰাত মঞ্জুৰি দিছে। বিত্তীয় বৰ্ষ 2025-26ৰ ভিতৰত 10,000 বৃদ্ধি কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰে ঘোষণা কৰে। মাৰ্চৰ 2026ৰ আগতে দ্বিতীয়বাৰৰ বাবে 10,000 টকা বৃদ্ধি কৰা হয়। ধন্যবাদ সকলোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আশা কৰোঁ আপোনালোকে এনেকুৱা ভিডিঅ' আগলৈকে পাই থাকিব আৰু এনেকুৱা ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।